সকলে নমস্কাৰ। ইতিমধ্যে জুবিনদাৰ অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালে ছবিগৃহত মুক্তি লাভ কৰিছে। 31 তাৰিখৰ পৰা ৰাতিপুৱা 4:45 বজাৰ পৰা সিনেমাখনে ছবিগৃহত উপলব্ধ হ'ব। ইতিমধ্যে 4:45 যি দৰ্শনী আছে তাৰ টিকেট ইতিমধ্যে বহুতো সিনেমা হলত শেষ হৈ গৈছে। এই ঘটনাটো হ'ব অসমত এটা অতি উল্লেখযোগ্য ঘটনা। অসমৰ ৰাইজে জুবিনদাক কিমান ভাল পায় তাৰেই এটা প্ৰমাণ। আহোঁ মূল কথালৈ। অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে জুবিনদাৰ সিনেমাখনৰ পৰা যি কৰ, যোনটো SGST বুলি কওঁ, ষ্টেট GST বুলি কওঁ, সেই ষ্টেট GSTটো অসম চৰকাৰে জুবিনদাৰ যোনটো ট্ৰাষ্ট আছে এই ট্ৰাষ্টত তেওঁলোকে ঘূৰাই দিব পইচাটো। এতিয়া চাওঁ আহক কিমান টকা কৰ সংগ্ৰহ কৰে চৰকাৰে আৰু কিমান টকা পাব আমাৰ জুবিনদাৰ ট্ৰাষ্টে। আমি জানো যে যোনটো এণ্টাৰটেইনমেণ্ট টেক্স আছে এই এণ্টাৰটেইনমেণ্ট টেক্সটো হ'ল 18%। ইয়াৰে 9% যায় কেন্দ্ৰীয় চৰকাৰ আৰু 9% থাকে ষ্টেট চৰকাৰ। আমাৰ যোনটো অসম চৰকাৰ আছে অসম চৰকাৰে পাব 9%, কেন্দ্ৰীয় চৰকাৰে পাব 9%। টোটেল হ'ল 18%। ডেট মিনছ 100 টকাত 18 টকা চৰকাৰৰ ঘৰত যায় এটা টিকেটৰ নামত। ধৰি ল'লোঁ জুবিনদাৰ চিনেমাখনে 1 কোটি টকাৰ ব্যৱসায় কৰিলে। যদি জুবিনদাৰ চিনেমাখনে 1 কোটি টকাৰ ব্যৱসায় কৰে তেন্তে 18 লাখ টকা যাব চৰকাৰৰ ঘৰত, 9 লাখ টকা যাব কেন্দ্ৰীয় চৰকাৰ আৰু 9 লাখ থাকিব অসম চৰকাৰৰ হাতত। আৰু এই 9 লাখটোৱেই জুবিনদাৰ ট্ৰাষ্টত ঘূৰাই দিম বুলি কৈছে। ধৰি ল'লোঁ এতিয়া 1 কোটি ব্যৱসায় নকৰি 100 কোটি কৰিলে। যদি 100 কোটি ব্যৱসায় কৰে তেন্তে 18 কোটি যাব চৰকাৰৰ ঘৰত, তাৰে 9 কোটি লৈ যাব কেন্দ্ৰীয় চৰকাৰে আৰু 9 কোটি থাকিব আমাৰ অসম চৰকাৰৰ ওচৰত। আৰু এই 9 কোটি টকাটোকে অসম চৰকাৰে জুবিনদাক ঘূৰাই দিম বুলি কৈছে। এতিয়ালৈকে জুবিনদাৰ চিনেমাখনে কিমান টকা ব্যৱসায় কৰিছে তাৰ আমি অনুমান কৰিব পৰা নাই। লাষ্টত একজেক্ট যিমানটো ব্যৱসায় কৰিলে সেই ব্যৱসায়ত 18%টো আমি উলিয়াই তাৰ 9%টো জুবিনদাই পাব বুলি আমি ধৰিব পাৰোঁ। ধন্যবাদ।